আকৌ এবাৰ মোৰ চেনেলত স্বাগতম জনাইছো আৰু বহুত দিনৰ আগতে যে মই কৈ থৈ দিছিলো যে আগৰ এটা ভিডিঅ'ত যে মই কেইটামান পুলি ৰোৱা বুলি সেই পুলি কেইডাল আপোনালোকক দেখাবলৈ ওলাইছো আজি তো কেনেকুৱা হৈছে দেখাবলৈ চেষ্টা কৰিম বলক চাও দেখাওগে আপোনালোকক ফালে বাটৰ ওচৰতে ৰুই দিছিলো ফুল মই যে কৈছিলো জবা ফুলৰ পুলি ৰোৱা বুলি সেইয়া নিজে ৰোৱা বস্তু যেতিয়া ডাঙৰ হয় বহুত ভাল লাগে হয় নে নাই আৰু মনটো ভাল লাগে সেইকাৰণে ৰুব লাগে আৰু এয়া চাওক কি ধুনীয়াকৈ পোখা মেলিছে মোৰ বহুত ভাল লাগে এনেকুৱা যেতিয়া হয় জংঘলবিলাক মাজে মাজে চাফা কৰি দিবলৈ পোৱা নাই আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ সেইটো হৈছে ভেদাইলতা পাত এয়া চাওক নিজে লাগিছে মাজে মাজে এখন দুখনকৈ খাই থাকো আৰু ভিডিঅ'টো কৰা দেৰি হয় ভালে ছাগলীবিলাকৰ যিহে উৎপাত ঘৰত কিন্তু ছাগলী থাকিলে এনেকুৱাই হয় হাবি হৈ গৈছে এয়া হৈছে লেচেৰি মাহৰ পুলি একদম চিনিয়ে নাপায় আৰু এয়া চাওকচোন ওপৰলৈ উঠিছিলে আমাৰ মানে ছাগলীবিলাক যি উৎপাত এনেকুৱা থৈ দিয়াৰ স্বত্তেও খাইছেই মানে তাতে দুডাল আছে ভালদৰে সেইখিনি আপোনালোকে চাগে দেখাই নাপালে আৰু এই ভিতৰত আছে উৰহীৰ পুলি সেইকেইটা বাৰু দেখাই দিয়ক আপোনালোকক সেইটো মই ৰোৱা নহয় বাৰু এইটো আমাৰ দেউতাই ৰুইছে ফালেদি চাওক সেইয়া অলপ অলপ বেগাইছে আৰু ইফালে এনেকৈ সেৰেঙা দিব লগা হৈ গৈছে তো ইমান বেলেগৰতো চাগে বেগাইছে আৰু চাঙত আমাৰ মানে বেগাই নাই দেৰিকে হৈছে ৰোৱা সেইটো কাৰণেও তো এয়া মেষ্টা হয় আৰু এয়া চাওক ভেন্দি পুলি ডাঙৰ হৈছে আৰু যেতিয়া লাগিব ইয়াৰ ৰেচিপি দি দিম আৰু যেতিয়া খাম ইয়াৰ ঘৰতে ৰোৱা ভেন্দি আৰু ইফালে চাওক এয়া চাওক ভেন্দি পুলি কেইডাল দেখিছে ডাঙৰ হৈছে আৰু ইফালে লাগিবলৈ ধৰিছে আৰু এয়া চাওক আৰু ইফালে দেখাই দিওঁ ইফালে চাওক এয়া ভেন্দি আৰু সেইফালে আৰু এইডাল মেমেৰা খোৱা আৰু ইফালে চাওক গাইজ আপোনালোকক দেখুৱালো কেনেকুৱা লাগিলে জনাব লগতে এতিয়া মই আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছো আৰু সেই ৰেচিপি আৰু এইডাল বহুত বেছি ভাল লাগিছে মই দুই সাইডে দুডালকৈ ৰুই দিছো দুই পাৰে সেই মাছৰ বইলৰ ৰেচিপিটো আপোনালোকক কেনেকুৱা বনালো সেইটো দেখাবলৈ চেষ্টা কৰিম তো বলক কেনেকুৱা বনালো চাওক আৰু সেই ৰেচিপিটো হৈছে চিম্পুল বাৰু বহুত ধৰণৰ বইল খাব পাৰে মানে মাছৰ বইল হয় এয়া হালধি মানে কি হ'ল ব্যৱহাৰ কৰিব নালাগে তথাপিও দেউতাই মানে অলপ সানি দিছিলে আৰু ধুলো মাছখিনি তথাপিও অলপ হালধীয়া হৈ থাকিলে আৰু এয়া নহৰু আৰু জালুক এতিয়া এইখিনিত মই দি দিম নহৰু খুন্দি লোৱা আৰু জালুকৰ গুড়িখিনি আৰু এনে ধৰণৰ অলপকৈ সানি ল'ম সানি পিনে 30-25 মিনিটৰ কাৰণে ঢাকি ৰাখিব লাগিব অলপ সময়ৰ কাৰণে ৰেষ্ট আকৌ নহৰু আৰু জালুকৰ গুড়ি ইয়াতে দি দিছো পানীত মাছতকৈ পানী অলপ বেছি হ'ব লাগে মই এতিয়া আকৌ অলপ পানী এড কৰিব লাগিব মাছখিনি ডুব যোৱাকৈ এয়া মই আকৌ পানী দি দিছো মানে একেবাৰে পানী দিলে ভাল মাজে মাজে পানী দিলে সোৱাদটো নহ'বগৈ সেইকাৰণে অলপ উতলিছে এতিয়া মই দি দিছো এয়া 1 চামুচ আধা বাঁহৰ গাজ নিমখ দিয়াৰ পিছত এনে ধৰণৰ লৰাই দিছো সম্পূৰ্ণ উতল অহাৰ পিছত ঢাকোন লগাই কিছু সময়ৰ কাৰণে সিজিবলৈ দিম ইমান লাৰি থাকিব নালাগে এনে অলপ চাই দিব পাৰে মাজে মাজে ঢাকোন লগাব আৰু চেক কৰিব এয়া চাওক পানী পুৰা শেষ হৈ গৈছে এতিয়া মই মান ধনিয়া পাত ওপৰৰ পৰা এনেকৈ কাটি দিছো আৰু নেমু টেঙাৰ পাত আপোনালোকে যদি নেমু টেঙা ভাল নাপায় মানে পাত তো নিদিব পাৰি স্কিপ কৰিব পাৰে এতিয়া ঢাকোন লগাই দিম গোন্ধটো যাতে পুৰা একদম আমোল মুলাই যায় একদম খাবলৈ সোৱাদ হয় এনেও বাৰু সোৱাদেই হয় বইল মাছৰ ৰেচিপি আপোনালোকে ট্ৰাই কৰিবলৈ নাপাহৰিব দেই ট্ৰাই কৰিব খাব বৰ ভাল হয় মোৰতো এতিয়াই জিভা পানী পৰিলে পায় গাইছ এয়া হৈ গ'ল ৰেডি মাছৰ সিদ্ধ ধৰণৰ খাব পাৰে তো মই বনোৱা ধৰণৰ আপোনালোকে ট্ৰাই কৰি চাব আৰু যদি ভাল লাগে খাই আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ট্ৰাই কৰি চাব নিশ্চয়কৈ ভাল লাগিব আপোনালোক যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিও জনাব আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম
ভালদৰে থাকিব। বাই বাই।